এইখন মোৰ হ'ল হোণ্ডা চাইন SP চাইন হয়। এইখনৰ যিটো ছাৰ্ভিচিং মাৰ্ক হয় সেইটো আপোনালোকে কেনেকৈ গুচাব, চ' আজি মই সেইটোৱে আপোনালোকক বুজাই ক'ম। চ' আপোনালোকে এইটো যে দেখিছে ইয়াতে ছাৰ্ভিচিং পইণ্টটো, এইটো মাৰ্কটো কেনেকৈ গুচাই আপোনালোকক মই আজি সেইটো বুজাই ক'ম। হোণ্ডা চাইন হয়, আজিকালি প্ৰায় বাইকতে দিছে এই মাৰ্কটো। চ' আজি আপোনালোকক মই ক'ম এই চাইনটো আপোনালোকে কেনেকৈ গুচাব, সেইটোৱে আজি মই ক'ম। আপোনালোকে যে দেখিছে এই চাইনটো, প্ৰথমতে কিটো অফ কৰিব। তাৰপিছত এই চুইচটো যে দেখিছে আপোনালোকে, এইটো প্ৰায় বাইকতে থাকে এই চুইচটো। এইটো আপোনালোকে টিপি ধৰিব, টিপি ধৰি কেনে অন কৰি দিব। চুইচটো অন কৰি দি এৰি নিদিব, টিপি ধৰি থাকিব। অলপ পিছত গুচি যাব, এইটো অলপ ধৰি থাকি এৰি দিব। চ' আপোনালোকে দেখিছে এইবাৰ এই কিটো নাই। চ' আজিকালি কিছুমান চেণ্টাৰত ছাৰ্ভিচিং কৰিব গ'লে তাত কিছুমানে নাজানে এইটো কেনেকৈ গুচায়। চ' আপোনালোকে নিজে ঘৰতে কৰিব পাৰিব, এই কিটো কেনেকৈ নোহোৱা কৰে আপোনালোকে ঘৰতে এইটো গুচাব পাৰিব। আজি আপোনালোকক কৈ দিলোঁ, চাই লওক আপোনালোকে। অফ কৰি দিলোঁ, নাই, চাব নাই, দেখিছে আপোনালোকে নিশ্চয় কিটো নাই। এনেকৈ আপোনালোকে কৰিব পাৰিব ঘৰতে। হয়, নমস্কাৰ। আপোনালোকক মই এইটো শিকাই দিলোঁ আজি। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' মই মোৰ এই চেনেলটো দি থাকিম। ত' আপোনালোকে লাইক কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।